যেটা আপোনাক কৈছিলোঁ মই বলবম যাম বুলি এতিয়া 10টা বাজিলে আৰু মই আহি আছোঁ এতিয়া বলবম নুমলীগড় প্ৰথমবাৰ জীৱনত এতিয়ালৈকেতো মোৰ বহুত ফূৰ্তি লাগি আছে পিছলৈ কি হয় মই নাজানো এতিয়া বাজিছে 12টা বজাত আমি এতিয়া চাহ খালোঁ মইতো ইয়াত 3টা মিঠাই খাই দিছোঁ এইখন হোটেলতে খাই ল'লোঁ চাহটো এতিয়া বাজি গ'ল 4টা আৰু আমি এতিয়া বৰ্তমান উপস্থিত হ'লোহি মন্দিৰত আমি অহা আগতে চালা ইয়াত বহুত মানুহ আগৰ পৰাই লাইন পাতি আছে আমি ভাবিলোঁ কি চাকিটোকে দি লওঁগৈ ব'ল চাকিটোকে দিবলৈ বুলি গ'লোঁ তাতো দেখিলোঁ মন্দিৰৰ আগফালে যিহে ভিৰ মানুহৰ একদম লাইন পাতি আছে যিহেতু মন্দিৰৰ ভিতৰতো কিছুমান নিয়ম থাকে ভাবিলোঁ আমি পটাপট চাকিটো জ্বলাই লৈ পেলাই আমিও লাইন কৰোঁগৈ বুলি আহি পেলাই কিমান পিছত আমি লাইন পালোঁহি চাওকচোন বাৰু আপোনালোকে যি কি নহওক অপেক্ষাটো কৰিবই লাগিব মহাদেৱৰ ওচৰলৈ যাবলৈ বহুত দেৰি ৰখি এতিয়া আমি অকণমান আগত পাইছোঁহি এতিয়া আমাৰ পিছফালে চাওকচোন কিমান মানুহে লাইন পাতিছে এতিয়াও ভালকৈ পোহৰ হোৱাই নাই যি কি নহওক আমাৰ সকলো কৰ্ম ইয়াত কৰি পেলাই আমাৰ আজৰি হ'ল আমাৰ সকলোৰে ডিউটি আছে সেইকাৰণে আমি ভাবিলোঁ কি আমি সোনকালে ওলাই দিওঁ বুলি ইয়াৰ পৰাই বিদায় মাগি সোনকালে আমি ঘৰলৈ ওলাবলৈ লওঁতে ৰাস্তাত ইমানেই বৰষুণ দিছে যে ৰাস্তাত পূৰা ফুল পানী হৈ গৈছে যি কি নহওক 6টা বাজিলে এতিয়া মৰ্ণিং ঘৰত আহি পালোহি এইটো ভণ্টিয়ে গেটটো খুলি দিলেহি যি কি নহওক ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক এটা আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব কমেণ্ট এটাও কৰি দিব আৰু বাই বাই